ৰাইজ কালি গুৰুজনাৰ 577 সংখ্যক জন্মোৎসৱ উদযাপন কৰিলোঁ। আহকচোন সম্পূৰ্ণ ভিডিঅ'টি উপভোগ কৰোঁ। আজি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি, অৰ্থাৎ আজিৰ দিনটোতেই মহাপুৰুষজনাই এই ধৰাত পদাৰ্পণ কৰিছিল। অসমৰ আন আন ঠাইৰ দৰেই আমাৰ গাঁৱতো আজি এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে গুৰুজনাৰ জন্ম জয়ন্তী। গতিকে ময়ো পুৱাই গাটো তিয়াই লৈ সাজু হ'লোঁ। ইয়াৰ আগৰ ভিডিঅ'ত যে কৈছিলোঁ আমাৰ বৰনামঘৰৰ কথা, গুৰু জয়ন্তী তাতেই উদযাপন কৰা হৈছে। আমাৰ ঘৰৰ পৰা বৰনামঘৰৰ দূৰত্ব প্ৰায় 2 কিলোমিটাৰ। গতিকে আজি ঘোঁৰাটোকে লৈ যাওঁ বুলি ভাবিছোঁ, বলক। ৰাইজ নামঘৰৰ ওচৰ পালোহি। ৰ'ব, ঘোঁৰাটো এইখিনিতে থৈ যাওঁ। প্ৰায় 70 বছৰ গৰকা এই নামঘৰটিত প্ৰায় 60 ঘৰ এখন নাম ধৰ্মাৱলম্বী লোকে ভাগ ভাগ নোহোৱাকৈ এখন প্ৰাথমিক হিচাপেই মিলাপ্ৰীতিৰে গুৰুসেৱা কৰি আহিছে। আজি একতাৰ প্ৰতীক এই পবিত্ৰ গুৰুগৃহভাগৰ প্ৰাংগণত উপস্থিত হৈ গৌৰৱান্বিত হৈছোঁ। ৰাইজ, এয়া নাম প্ৰসংগ চলি আছে। ৰাইজ, এয়া চাহ আৰু কাটা বিস্কুট। ইয়াৰ পাছত এইভাগী মঞ্চপেই বাকী কাৰ্যসূচীসমূহ চলাই নিয়া হ'ব। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে যমুনা গাঁও প্ৰাথমিক শাখাৰ তত্বাৱধানত অনুষ্ঠান চলি আছে। গুৰুগৃহৰ প্ৰাংগণত এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আহকচোন আমি গোটেই অনুষ্ঠানটিৰ কিছু কিছু দৃশ্য উপভোগ কৰোঁ। এতিয়া দিহানাম পৰিৱেশন কৰা হ'ব। এতিয়া প্ৰসাদ বিতৰণ কৰিলে, আহক প্ৰসাদ ভাগ গ্ৰহণ কৰোঁ। এয়া আজিৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ ভোৰতাল নৃত্য।
ইফালে দিহানাম চলি আছে। আৰু আমি এয়া চাউল সিজা মুঠি গ্ৰহণ কৰিব লৈছোঁ। এয়া ধৰ্মধ্বজা। উত্তোলন কৰোঁতে উপস্থিত থাকিব নোৱাৰিলোঁ। আহোঁতে আহোঁতে পলম হ'ল। ৰাইজ, অনুষ্ঠানৰ সামৰণি পৰিল। বলক এতিয়া ঘূৰা ঘূৰি যাওঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ফালে কেনেদৰে উদযাপন কৰিলে চমুকৈ লিখিবলৈ নাপাহৰিব। কৃষ্ণ।